ফাইনেল লুক আৰু এতিয়া হ'ব আমাৰ স্কিট গাইজ মানে ইহঁতক দেখি পেলাই লাগিছেনে যে ইহঁতে মানে ব্ৰেকফাষ্ট কৰিব গৈ আছে চাওকচোন ইমানে বেছি ষ্টাইল অ' মাই গড মে মৰ যাওঁ এভৰিৱান ভেৰি ভেৰি গুড মৰ্ণিং আৰু এতিয়া আমাৰ আজি হৈছে থাৰ্ড ডে আজি হৈছে আমাৰ থাৰ্ড ডে গুৱাহাটী ইউনিভাৰ্চিটিত আৰু এতিয়া আমি গৈ আছোঁ ৰাতিপুৱা গা চা নোধোৱাকৈ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে আৰু মানে কাৰোবাক দেখি লাগিছে নেকি যে গা চা ধোৱা নাই চবেই ইমান ষ্টাইল কৰি আহিছে গাইজ চবেই গৈ আছোঁ এতিয়া ব্ৰেকফাষ্ট কৰিবৰ কাৰণে আৰু আশা কৰিছোঁ যে আজি মানে ইমান বেছি ধামাকা লাইন পাতিব নালাগিব ৰাতিপুৱাৰ পৰা ইমান লাইন পাতিব নালাগে চাগে গতিকে বলক যাওঁ আৰু কৰোঁগৈ ব্ৰেকফাষ্ট গাইজ ভাল খবৰ যে লাইন চাইন নাপাতাকৈ ভিতৰত সোমাব পাৰিলোঁ ধুনীয়াকৈ আৰু এইবিলাক দিছে আৰু মানে এটা কথা আপোনালোকক মই এবাৰো কোৱা নাই যে ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছখিনিয়েই মানে আমাক ধুনীয়াকৈ ছাৰ্ভ কৰিছে মানে ভাগকৈ তেওঁলোকে হয়তো হোষ্টেল ৱাইজ ভাগ কৰিছে নে ডিপাৰ্টমেণ্ট ৱাইজ ভাগ কৰিছে নাজানো কিন্তু তেওঁলোকে আমাক এনেকৈ চব বস্তুবিলাক দিছে আৰু ভাত পানী দিয়াৰ পৰা এইবিলাক চব তেওঁলোকে কৰিছে আৰু ইয়াত দেখক চাওক মানে ইমান ধুনীয়া টেষ্টি কৈ বাদ নেহি খাই লওঁ পুৰা খাইছে পায় গাইজ পুৰা খাইছে একদম এই ৰুটি খাইছে খা কি ইলেক্ট্ৰনৰ বাই খাওঁ হে গাইজ খাই আহিলোঁ পুৰি চব্জি মই মানে কণী দিব বুলি আশা পাতি গৈছিলোঁ কিন্তু কণী দিলে পুৰি চব্জি আৰু দেখিছে আপোনালোকে কিমান ধুনীয়া পুৰি চব্জি দিলে আমি খাই বৈ আহিলোঁ এতিয়া মই এতিয়া গৈ আছোঁ ৰুমলৈকে অলপমান ৰেষ্ট কৰিম আৰু তাৰপিছত আমি নাটকৰ প্ৰেক্টিচ কৰিম অকণমান কাৰণ আজি আমাৰ ফাইনেল আৰু শেষৰটো প্ৰগ্ৰাম আছে আমাৰ স্কিটখন হ'ব আজি আমাৰ গতিকে অলপ সন্ধিয়ালৈকে হ'ব আৰু এতিয়া আমি ৰুমত যাম তাৰপিছত বাকীখিনি দেখাই যাম আৰু এয়া আছোঁ আমি 88 বইজ হোষ্টেল গুৱাহাটী ইউনিভাৰ্চিটি এতিয়া ইহঁতে আমাৰ মানে এইখন গোটেই সোপা ইয়াতে আছে আপোনালোকে গম পাইছে আৰু এতিয়া আমি অলপমান প্ৰেক্টিচ কৰি আছোঁ গাইজ এইবাৰ সি দুখৰ কথা যে লাইন পাতিব নাই বাৰু মই বা ইমান ডাঙৰ হ'লনে গাইজ একদম মনৰ পৰা কৈছোঁ দেই একদম আজি মানে ঠাণ্ডা আহি গৈছে কাৰণ এইকেইদিন মানে খানা একদম ঘৰৰ খানাখিনি বহুত বেছি মিছ কৰি আছিলোঁ ভাল খানা এটা আৰু আজি মানে ৰাতিপুৱা মানে ব্ৰেকফাষ্ট কৰাৰ পিছত এটা ভাল মানে মাংস গোন্ধ পাই আছিলোঁ যেতিয়া মানে বহুত লোভ পাতি আছিলোঁ যে দুপৰীয়া ভালকৈ মাংস খাম আৰু মাংস বাতিটো দেখিছেনে এইটো দেখাৰ পিছত মানে কি কয় ইমান দুখ লাগিছে চাওক মানে মোক একদম পূৰা ভূত দেখিছে নেকি বাৰু এতিয়া আমাৰ আছে নাটক ফাইনেলি মই নাটক কৰিম এতিয়া অলপ সময় পিছত এতিয়া হৈ আছে কি কয় মানে এতিয়া এতিয়া হৈছে মাইণ্ড কম্পিটিশ্যন আৰু তাৰ পিছত হ'ব আমাৰ স্কিটৰ কম্পিটিশ্যন গতিকে মই আৰু এয়া আমাৰ জিলি পূৰা ওলাইছোঁ জিলি বা হ'ব আমাৰ মাষ্টৰণী বাইদেউ গতিকে জিলি পূৰা একদম দেখিছে নহয় দেখাই নাই ৰ'ব গাইজ চাওক গাইজ কি মজা আমাৰ মাষ্টৰণী বাইদেউ এয়া আৰু মই এয়া একদম মানে মই এতিয়া হ'ব লাগিব এতিয়া চুলি মই দুকোচা কৰি বান্ধিব লাগিব যেনেকৈ মই হেৰিত যে কৰিছিলোঁ ইউথ ফেষ্টিভেলৰ জনলত যেতিয়া মই কৰিছিলোঁ যে ধুনীয়াকৈ দুকোচা কৰি বান্ধি একদম ফুট এটা লৈ যেনেকৈ কৰিছিলোঁ সেনেকৈ এতিয়া মই ৰেডি হ'ম আৰু তাৰপিছত আমি যাম আৰু আপোনালোকক আজি আমাৰ দেখুৱাম আমাৰ নাটকখন কাৰণ যোৱাবাৰ মই আপোনালোকক নাটকখন দেখুওৱা নাছিলোঁ কাৰণ ৰেকৰ্ড কোনেও নকৰিলে চবেই পাহৰি গ'ল ৰেকৰ্ড কৰিবৰ কাৰণে গতিকে এতিয়া চাওক একদম পূৰা আমাৰ মেকআপৰ চব বস্তু উলিয়াই লৈছোঁ আৰু এতিয়া মই বান্ধি লওঁ মোৰ দুকোচা টিকনি চাওক এতিয়া আমি গৈ আছোঁ নাটক কৰিবৰ কাৰণে আমাৰ জিলি একদম পূৰা মাষ্টৰণী বাইদেউ হৈ গ'ল একদম হাতত বহি কিতাপ লৈ আৰু মই একেবাৰে টিকিনি বান্ধি হৈ গ'লোঁ 7 বছৰীয়া ছোৱালী বুঢ়ী মায়ে 7 বছৰ মানে মই ফুট এটাও লগাব লাগিছিলে এইখিনিতে মস্ত ডাঙৰকৈ ভটলগে কিন্তু মানে যিহেতুকে মই এতিয়া গোটেই ৰাস্তাখিনি গৈ থাকিব লাগিব সেইকাৰণে মানে মই মস্ত লাজ পাম অকণমান সেইকাৰণে মানে এতিয়াতো আমাৰ অলপ সময় লাগিব গতিকে কৰাৰ আগে মানে লৈ লওঁ ইমানডালকৈ ভটলগে এটা কলা চাকিৰ ফুট আৰু এয়া হৈছে অডিটৰিয়ামৰ বাহিৰৰ দৃশ্য ইমান ধুনীয়াকৈ চাওক লাইটিং কৰা হৈ আছে মানে ইয়াৰ মানে ইয়থ ফেষ্টিভেল কাৰণে কৰিছে নে মানে দিৱালীৰ কাৰণে কৰি গ'ল সেইটো নাজানো বাৰু এয়া চাওক এতিয়া হৈ আছে মাইণ্ড কম্পিটিশ্যন আৰু ইয়াৰ পিছতে এইখন শেষ হ'লে আমাৰ মানে স্কিটছ আৰম্ভ হ'ব আৰু 2 নম্বৰ স্কিটত আছোঁ আমি গতিকে অলপ ভয় লাগি আছে বাৰু আৰু এয়া আমাৰ মাষ্টৰ দাদা মানে বুঢ়া মাষ্টৰ ৰেডি হৈ আছে মানে পাউডাৰ লগাই লাগিছে চন্দন তিলক লগাকে और हग আৰু এয়া আমাৰ টিকলু মিউজিচিয়ান
এইটো একেবাৰে শেষৰ মাইমৰ গ্ৰুপটো তেওঁলোকে ৰেডি হৈ আছে এইটো হৈছে জাগৃত কলেজৰ স্কিটৰ গ্ৰুপ তেওঁলোকে বহুত বেছি ধুনীয়া কৰে আৰু যিকোনো নাটক বা স্কিট কৰাৰ আগতে ইয়াতে মানে আপোনালোকৰ নামখিনি আচল নামখিনি আৰু চৰিত্ৰৰ নামখিনি এনেকৈ লিখি পেলাই জমা দিব লাগে গতিকে এয়া লিখা হৈছে আৰু চবেই এনেকৈ ৰেডি হৈ আছে ইয়াতে ফাইনেল লুক আৰু এতিয়া হ'ব আমাৰ স্কিট নাটকখন এতিয়া হ'ব মানে এতিয়া আমাৰ আগৰ যিখন আছে সেইখন হৈ আছে আৰু অলপ ভয় লাগিছে বাৰু মানে ইমান মানে তাগৰা কম্পিটিটৰ আহিছে ইয়াতে গ্ৰুপ আহিছে গতিকে এতিয়া চবেই আমি ৰেডি হৈছোঁ আৰু এতিয়া মোবাইল অফ কৰি দিওঁ আৰু মোৰ মোবাইলৰ পৰা মানে চাউণ্ডছ দিয়া হ'ব গতিকে মই দিওঁগৈ আৰু তাৰপিছত কৰোঁগৈ মই নাটক শেষ হ'ল ভাত পানী খাই আহিলোঁ আৰু এয়া এতিয়া চাই আছোঁ নাটক আৰু এটা ফুলি এনজয় কৰি আছোঁ নাটক আৰু এতিয়া মানে মাত ভাঙিলেও আমাৰ একো আহে নাযায় আমাৰ নাটক শেষ হৈ গ'ল এনেকুৱা একো নাই